আইতা বহি আছে। বহি আছোঁ। কি খালে ৰাতিপুৱা? আজি ভাত খালোঁ। অঁ এতিয়া চাটনি যোৱা খাম আৰু। তাৰপিছত আগতে ৰাতিপুৱা সোনকালে ভাত খায়নে আপোনালোকৰ দিনত? খাম ন 9টাতে খাই বৈ আমি আজৰি। অঁ দিনটো লাজৰি হওঁ। আৰু কিবা এটা কৈ দিয়ক আগৰ কথা। খাই বৈ পথাৰলৈ যাওঁ আৰু ধান গৈ দাৱা হ'লে দাং ৰোৱা হ'লে ৰুং গ'ল। অঁ আকৌ কাম সেইবোৰ আৰু ঘৰখন কৰি সেইফালে যাওঁ কৰোঁগৈ। আইতা এতিয়া ভাল লাগে নে আগৰ দিনত ভাল লাগিছিলে? আগতে নিজে কৰিব পাৰিছিলোঁ আকৌ এতিয়া যে নোৱাৰো উঠি যাব। ক'ত উঠি যাব? আৰু আগৰ দিনত বহুত ভাল আছিলে ন আইতা? আগৰ দিনৰ মানুহবোৰ ভাল আছিলে, কথা কাজখিনিও ভাল আছিলে, সমান আছিলোঁ আমি গোটেইখন। কাকো কোনো জুম পাতি ধান দাওঁ পথাৰত। মই চাহ পানী নিওঁ জলপান নিওঁ দাৱনীক দৌনীক দিব। এতিয়া ভঁৰালো গ'ল, মাটি বাৰীও ধান নোখোৱা হ'ল। কি কৰিম? এতিয়া ভগৱানে ঘৰতে বহি থাকিবলৈ দিছে আৰু সেই আছোঁ আৰু। বাই বাই দি দিয়ক আইতা। বাই বাই। আইতাই আগৰ কথা কৈছে, আগতেনো দিনবোৰ কেনেকুৱা আছিলে আইতাক তাকে সুধিছোঁ। আৰু আমাৰ আইতাক মৰম দিব আপোনালোকে, আৰু আইতা সদায় ভালে থাকে। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।